हेलो गाइज एमार एग्रो प्रोजेक्टर आजिर भिडिओत आपनालोকক स्वागतम। मैं मतिउर रहमान। आज आपनालोকক देखुवाम मुर्गीर सरू सरू पोवालिर पिछफाले हागनी लागि जाय किय। ए चाই আছে मुर्गीर सरू पोवाली। এই সৰু পোৱালিবিলাকৰ পিছফালে পায়খানা কিয় লাগি যায় আৰু ইয়াক কেনেকৈ ভাল কৰিব আৰু এইটো কি বেমাৰ সেই বিষয়ে আজি আমাৰ ভিডিঅ'ত দেখুৱাম আৰু কেনেকৈ ঔষধ বনাই আপোনালোকে 1 টকা খৰচ নকৰাকৈ ঘৰুৱা পদ্ধতিতে ঔষধ বনাই এদিনতে কেনেকৈ বেমাৰ ভাল কৰিব সেই সন্দৰ্ভত আপোনালোকক দেখুৱাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু এইটো সমস্যা হয় একচুয়ালি বহুতৰে হয় সবৰে হয় প্ৰায় আৰু সৰু মুৰ্গী পোৱালি 0 পৰা প্ৰায় 15-20 দিন বয়সলৈকে এইটো সমস্যা হৈ থাকে আৰু এইটো সমস্যা হয় বিশেষকৈ যেহেতু সৰুৰ পৰা যেতিয়া কণীৰ পৰা ফুটি ওলায় পোৱালিবিলাক তেতিয়া আপনার যিবোৰ দানা আমি দিও দানাবিলাক হয়তো কিছুমান প্ৰি স্টার্টার দানা নাপায় আৰু দানাবিলাক হয়তো ডাঙৰ সৰু হৈ যায় বা দানাত কিবা বিসংগতি থাকিলেও ইহঁতৰ পেটৰ অসুখ হৈ যায় আৰু এইটো সমস্যাটো হয় আৰু কিছুমান লেতেৰা বস্তু খালেও পানী লেতেৰা খালেও এইটো সমস্যা হৈ যায় আৰু কিছুমানৰ স্বাভাৱিকভাৱেও এনেকুৱা হৈ যায় পেটৰ অসুখ হৈ পায়খানাটো ঢিলা হয়। ঢিলা হোৱাৰ কাৰণে পায়খানা যেতিয়া কৰে তেতিয়া পিছফালে নুমত লাগি ধৰোতে এসময়ত গৈ আঠা হৈ গুটি নিচিনা হওঁতে এসময়ত গৈ পিছফালৰ পায়খানা দুৱাৰ বন্ধ হৈ যায়। তে সেইটো সমস্যা নহবৰ কাৰণে আজি আপোনালোকক দেখুৱাই আছো। চাই আছে মই এইটো ঔষধটো বনাই ৰেডি কৰি ৰাখিছো আৰু এই ঔষধটো আপোনালোকে খুব সহজতে বনাব পাৰিব। প্ৰায় সকলোৰে ঘৰতে মধুৰিআম গছ থাকে আৰু এই মধুৰিআম গছৰ পাতেৰে আপোনালোকে ঔষধটো বনাব লাগিব। চাই আছে মই বনাই ৰেডি কৰিছো। আপোনালোকে 100 মুৰ্গীৰ কাৰণে প্ৰায় 10-15টা মধুৰিআমৰ কুমলীয়া পাত আনি এইটো পিহি আপোনালোকে পেষ্ট বনাই ল'ব আৰু ইয়াৰ লগত দিব আপোনালোকে সমান পৰিমাণ যিমান হ'ব এই মধুৰিআমৰ পাতটো পেষ্ট এই সমান পৰিমাণ আদা আপোনালোকে এনেকৈ পেষ্ট বনাই ল'ব। পেষ্ট বনাই একেলগত আদা আৰু এই মধুৰিআমৰ পাতৰ পেষ্টটো দুইটা একলগত মিহলাই আপোনালোকে ডিংকাৰত এনেকৈ দি পৰিষ্কাৰ পানীৰে খুব বেছি 1 লিটাৰ পানী দিব যাতে দুবাৰ দিব পাৰে দিনত। এনেকৈ 3 দিন মান দিব। এদিনতেই আপোনাৰ বেমাৰ ভাল হৈ যাব। তথাপিও আপোনালোকে 3 দিন ব্যৱহাৰ কৰিব। মই কেতিয়াবা মাজে মাজে দি থাকো আৰু আজিও দি আছো আৰু এইটো একদম অৱশ্য ভাল হ'বই আৰু এইটো একদম কুইকলি কাম কৰিব। মুৰ্গীৰ গ্ৰোথৰ ক্ষতি নকৰে, বেমাৰৰ অন্যান্য কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষতি নকৰে, আপোনাৰ বেমাৰ ভাল হৈ যাব। তে মই খুৱাই দি আছো কিছুমান কেইটামান ইয়াত মোৰ 5-6টা মান মুৰ্গীৰ পোৱালি অলপ অসুস্থ হৈ গৈছে পায়খানা লাগি তে এইকেইটাক মই নিজে খুৱাই দি আছো। ইহঁতে খাই আছে আৰু ইহঁতে হয়তো অসুস্থ অৱস্থাত নিজে খাব নোৱাৰিব সেইকাৰণে ধৰি খুৱাই দিছো আৰু বাকি যিবিলাক আছে যিবিলাকৰ নাই সেইবিলাকো খুৱাই দি আছো যাতে ভৱিষ্যতে নহয় আৰু এনেকা হৈ থাকিব পাৰে, হ'বই পাৰে সৰু পোৱালি। আপোনালোকে এইটোতো আৰু বেছি পইচা নালাগে ঘৰতে পোৱা যায় বস্তুবিলাক। দুইটা বস্তুৱে পাৰিলে অকমান কেঁচা হালধি দি দিব। এনেকা দি বনাই দিলে আপোনালোকে মুৰ্গী পোৱালিবিলাক মৰ্টেলিটি কমি যাব আৰু একদম কুইকলি কাম কৰিব। কিনা ঔষধতকৈ বহু গুণে ভাল। এইটো বহুবাৰ ইউজ কৰি চাইছো আৰু মই এইবিলাক ব্ৰইলাৰকো খুৱাইছো। লোকেল মুৰ্গী পোৱালিটো আৰু সোনকালে কাম কৰে। তো বন্ধুসকলে চাই আছে আপোনালোকে খুব সহজতে এইটো ঔষধ নিজে ঘৰতে বনাই ল'ব পাৰিব আৰু ইয়াৰ কাৰণে এই মধুৰিআম পাতটোৱে পায়খানা ঢিলা থাকিলে পেটৰ অসুখজনিত বেমাৰত খুব উপকাৰিতা খুব ভাল কাম কৰে আৰু আদাটো ঠিক সেইধৰণে আদাটো লিভাৰ শক্তি আপোনাৰ হজম শক্তি বৃদ্ধি কৰে। পেটৰ সমস্যাজনিত বেমাৰ থাকিলে বদ হজম থাকিলে এইবিলাক ঠিক কৰি দিয়ে, ভাল কৰি দিয়ে। এইবোৰ সমস্যা অৱশ্য এই অলপ লেতেৰাৰ কাৰণে হয়। দানা চেঞ্জ কৰিলে আপোনাৰ মোটা দানা পৰিলেও ইহঁতৰ লিভাৰটো অলপ কষ্ট পায়, পায়খানা দুৰ্বল হৈ যায় আৰু লেতেৰা পানী বা লেতেৰা নিজৰ পায়খানা যদি খাই দিয়ে তথাপিও এইটো সমস্যা হয়, পিছফালে পায়খানা লাগি যায় আৰু কিছুমান স্বাভাৱিক এনেকুৱা পায়খানা লাগিবই। সৰু পোৱালি পায়খানাটো ঢিলা হ'বই, সেইটো কাৰণে হয়। তে আপোনালোকে দিনে দুবাৰকৈ 3 দিনলৈকে এইটো ঔষধ ব্যৱহাৰ কৰিলে আপোনালোকে অৱশ্যই ভাল ফল পাব আৰু পোৱালি মৰ্টেলিটি কমি থাকিব।